নৰচিল বাৰ এছ'চিয়েশ্যনৰ বাধা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰিত হ'ব গুৱাহাটী হাইকোৰ্ট মুখ্যমন্ত্ৰীৰ বাসভৱনত বৈঠক হাইকোৰ্টৰ মুখ্য ন্যায়াধীশৰ নতুন ভৱনৰ পৰিকল্পনাক লৈ মুখ্যমন্ত্ৰীৰে আলোচনা মুখ্য ন্যায়াধীশৰ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰিতকৰণৰ সন্দৰ্ভত ৰাজ্যত অব্যাহত আছে তীব্ৰ চৰ্চাৰ উত্তৰ গুৱাহাটীলৈ হাইকোৰ্ট স্থানান্তৰ কৰাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ অধিবক্তা সমাজ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰি আহিছে যোৱা 9 জানুৱাৰীতো সংবাদমেল যোগে গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ'চিয়েশ্যনে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা কৰিছিল কিন্তু সকলোৰে প্ৰতিবাদক গুৰুত্বহীন কৰি ৰংমহললৈ হাইকোৰ্ট নিয়াৰ পথ প্ৰশস্ত কৰিলে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰংমহললৈ নিয়াৰ সিদ্ধান্তত চিলমোহৰো মাৰিলে ৰাজ্য চৰকাৰে পূৰ্ণ গতিত চলিছে জুডিচিয়েল চিটি নিৰ্মাণৰ কাম নিম্ন আদালতসমূহ ৰংমহললৈ স্থানান্তৰ কৰিলেও উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণ বিচৰা নাছিল কোনেও তাৰে পৰিপ্ৰেক্ষিতত অব্যাহত আছিল প্ৰতিবাদ ইফালে এই সন্দৰ্ভত ওলাইছে অন্য এক মূৰ মুখ্যমন্ত্ৰীৰে আলোচনা কৰিবলৈ কইনাধাৰাত উপস্থিত হ'লগৈ খুদ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই নতুন ভৱনৰ পৰিকল্পনা সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত বহিল মুখ্য ন্যায়াধীশসহ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই বৈঠকত পাৱাৰ পইণ্টৰ প্ৰদৰ্শনৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাষ্টাৰ প্লেনৰ নক্সা স্থায়ী ভৱনত থাকিবলগীয়া মুখ্য ন্যায়াধীশ জ্যেষ্ঠ ন্যায়াধীশৰ কক্ষ অধিবক্তাসকলৰ কক্ষৰ লগতে উচ্চ ন্যায়ালয়ৰ প্ৰৱেশ পথ প্ৰস্থান পথকে ধৰি সকলো দিশৰ বিষয়ে বিতংভাৱে আলোচনা কৰে পৰৱৰ্তী সময়ত এই মাষ্টাৰ প্লেনত নতুনকৈ কিবা সংযোজন সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা মৰ্মে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও সংশ্লিষ্ট বিভাগক নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ইফালে মুখ্য ন্যায়াধীশৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সন্দৰ্ভত বৰ্তমান আৰম্ভ হৈছে তীব্ৰ চৰ্চাৰ যি সময়ত অধিবক্তা সমাজে স্থানান্তৰৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সেই সময়তে মুখ্য ন্যায়াধীশৰ এনে পদক্ষেপে চিন্তিত কৰি তুলিছে অধিবক্তা সমাজক পৰৱৰ্তী সময়ত অধিবক্তা সমাজে এই সন্দৰ্ভত কি পদক্ষেপ ল'ব সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট